মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তো। হেল্ল' গাইজটো সকলোৰে খবৰ বাৰু ভাল নাই। আজি মই আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা প্ৰেংক কল লৈ আহিছোঁ। প্ৰেংক কলটো কাক কৰিম আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে চাগে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মিক্স আছামিছক প্ৰেংক কল কৰিম। ময়ূৰ দাক প্ৰেংক কল কৰিম। কি হয় বাৰু নাজানো, ভয়ো লাগি আছে। ব'লক কলটো লগাওঁ। এতিয়া কলটো লগাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ধামাকা হ'বলৈ গৈ আছোঁ। স্পীকাৰত দিম। কলটো ৰিচিভ কৰা নাই, আকৌ এবাৰ কৰিম। হেল্ল', হয় ময়ূৰ দা হয়নে? কোৱাচোন। হয়, এটা মানে দৰকাৰ আছিলে আপোনালোকক। কোৱা। হয়, ব্যস্ত আছে নেকি আপুনি? ব্যস্ত আছো, কোৱাচোন। হয়, ব্যস্ত আছিলে পিছত কৰিলে হ'বনে? কিবা ইম্পৰ্টেণ্ট আছিলে নে? ইম্পৰ্টেণ্টে। কোৱা। হয়, হেৰি আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ, আপুনি চবৰে ইণ্টাৰভিউ লৈ থাকে। মোৰ মানে এটা সৰু ইউটিউব চেনেল আছিলে। হয়, সেইটো ইউটিউব চেনেল এতিয়া মই সৰুৰ পৰা বনাই আছোঁ, ভাইৰেলে নহয় দেখোন। পিছত কথা পাতিম দে এই বিষয়লৈ হা। ৰ'ব, শুনি লওক আপুনি। কোৱা। ভাইৰেলে নহয়, এই আপুনি এটা যদি ইণ্টাৰভিউ লৈ ভাইৰেল কৰি দিব পাৰিলে হয় নেকি? কি হয় ইণ্টাৰভিউ মানে? এনে এটা মোৰ ইণ্টাৰভিউ লৈ আপুনি দেখোন চবৰে ইণ্টাৰভিউ লয়। মই তাৰমানে সৰুৰ পৰা বনাই আছোঁ, তেওঁ ভাইৰেল হোৱা নাই। চবৰে ইণ্টাৰভিউ নহয়, মই নলওঁ নহয়। তুমি কাক ফোন কৰিছিলা? হয়, তুমি কালৈ ফোন কৰিছিলা? ময়ূৰ দাৰ। তুমি কোনটো চেনেল চোৱা? নাম কি চেনেলটো? ময়ূৰ মিক্স আছামিছ। ময়ূৰ মিক্স আছামিছত মই চবৰে ইণ্টাৰভিউ লোৱা নাই নহয়। হয়। তুমি বা কোন চবৰ দেখিলা বা তুমি এতিয়া? নহয়, চবৰ মানে পপুলাৰ গিলাকৰ। মানে কিবা এটা বিষয়ত জড়িত হৈ থকা ব্যক্তি হ'ব লাগিব। হয়, মই মানে গানো গাব জানো বাৰু। তুমি হোৱাটছএপত 2টা গান গোৱা ভিডিঅ' দিবা, আগতে চাব লাগিব তোমাৰ ভইচটো। হয়। ঠিক আছে দিয়া, মই শ্বুটিঙত আছো, কথা পাতিম। হয়। হেল্ল' গাইজ, আপোনালোকে দেখিলে ৰিয়েকশ্যন ভালেই দিছে আৰু তেওঁ সঁচা বুলিও ভাবিছে। তেওঁৱে আনক প্ৰেংক কল কৰে। আজি তেওঁক আমি প্ৰেংক কল কৰিলোঁ। এতিয়া কৈ দিম প্ৰেংক কল কৰা বুলি। ভিডিঅ'টো শেষলৈ চাই থাকিব। হেল্ল' ময়ূৰ দা, এইটো তাৰমানে এটা চেনেলৰ পৰা প্ৰেংক কল আছিলে। প্ৰেংক কল কৰিছা? আপুনি চেনেলটোৰ বিষয়ে কিবা কৈ দিয়ক। তুমি আগবাঢ়িব তাৰে কামনা কৰিছো। ছাবস্ক্ৰাইব কৰিব, লগতে মোকো ছাবস্ক্ৰাইব কৰি যদি ছাবস্ক্ৰাইব কৰা নাই, ভাল লাগিব। হেল্ল' গাইজটো আপোনালোকে দেখিলে ময়ূৰ দাক প্ৰেংক কল কৰিলোঁ আৰু তেওঁ ভালে ৰেচপঞ্চ দিছে। তেওঁ এনেই আনক কৰে, আজি তেওঁক কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, তলত ID আহি থাকিব। আৰু এইবাৰ নেক্সট কাক প্ৰেংক কল লাগে তলত কমেণ্ট কৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।